হেল্ল' গাইজ, আৰু এটি ক্ৰিয়েটিভ আইডিয়া লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকৰ আশে পাশে পৰি থকা শুকান গছৰ ডালিবোৰে বাৰু জেং জাবৰ হৈ আপোনাৰ মূৰৰ কামোৰণি হৈছে নেকি? অসমীয়াত এষাৰ কথা আছে নহয়, শুলেহে হুল কাঢ়িব পাৰে বুলি। ঠিক তেনেদৰে আপোনাৰ এই মূৰৰ কামোৰণি বিধেৰে মন চুই যোৱা এটি সামগ্ৰী তৈয়াৰ কৰোঁ, আহকচোন। এতিয়া মই লৈ আহিলোঁ আমাৰ ৱালৰ কাষতে পৰি থকা শুকান ডালি এটা, আৰু আনি আমি এনেকৈ সৰু সৰু পিচ কৰি ল'লোঁ। আৰু এতিয়া ইয়াৰে দুডাল গপচ ডালি লৈ মই দুই মূৰত এনেকৈ বান্ধি আৰু ইয়াক এবাৰ ওলোটা কৰি ক্ৰছ বনাই ল'লোঁ। তাৰপিছত কি আৰু এনেকৈ এডালৰ পিছত এডাল এই ৰছীডালৰ ভিতৰত সোমোৱাই গৈ থাকিলেই হ'ল। আমি বহুতবাৰ নিজৰ ঘৰখন সুন্দৰকৈ সজাবলৈ হেংগিং পট কেইটামান আনিম বুলি ভাবোঁ, কিন্তু বহুত সমস্যা, বিশেষকৈ টকা পইচাৰ অসুবিধাৰ কাৰণে সেই ইচ্ছাটো আমাৰ ৰৈ যায়। মই ভাবোঁ আজিৰ এই আইডিয়াটোৱে আপোনাৰ এই ইচ্ছাটো সুন্দৰকৈ পূৰণ কৰিব পাৰিব হ'ল। আৰু এয়া চাওক, তিনিটাকৈ মই ফ্লাৱাৰ পট বনাই ৰেডি কৰিলোঁ। এতিয়া মই বৰ্তমান আৰ্টিফিচিয়েল ফ্লাৱাৰ পটকেইটা ফ্লাৱাৰ ৰাখি দিছোঁ আৰু এনেকৈ হেং কৰি দিছোঁ মোৰ বেলকনিটোত। চাওক কিমান ধুনীয়া লাগিছে, যিটো আপোনাৰ অলপমান দূৰৰ পৰা চালে ধৰিবই নোৱাৰে। আজিৰ এই ক্ৰিয়েটিভ আইডিয়াটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব। আজিলৈ বাই।